guys, good morning, namaskar and welcome to my babes vlog. Itu মোৰ প্ৰথম ব্লগ হয় তো আজি ইমান সোনকালে কিয় উঠিব লগা হ'ল মোৰ ব্লগটোৰ জৰিয়তে আপোনালোকে সকলো গম পাই থাকিব আৰু থাম্বনেইলটো দেখি গমেই পাইছে চাগে তো চাই থাকক মোৰ ভিডিঅ'টো ৰেডি হৈ গ'লো এতিয়া 6টা মানে বাজিলে তো 6টা বজাতো ইমান ৰ'দ দিছে বেছিকৈ ভাগৰ লাগি গৈছেগৈ অলপ যাওঁ এতিয়া 6:30 হ'বলৈ হ'ল আমি ওলালোঁ চাই থাকক মোৰ লগত যিহেতুকে আমি ডিমাপুৰৰ পৰা গৈ আছোঁ নগাঁৱলৈ গতিকে এই ডিমাপুৰৰ এইটুকুৰ বৰ ফেমাছ ঠাই হয় চিটি টাৱাৰ কয় তো এইডোখৰ চিটি টাৱাৰ পাৰ হ'লোঁ আৰু এই যে দেখিলে আসাম ৰাইফলছ এইটো ডিমাপুৰৰে হয় আসাম ৰাইফলছ এইটো চিটি টাৱাৰৰ পৰা অলপ দূৰ আহিয়ে পাই যায় আৰু ভিজিট এগেইন তাৰমানে আকৌ আহিব লাগিব চ' এইটো নাগালেণ্ড আৰু অসমৰ গেট তো পাই গ'লোঁ এয়া অসমৰ ৰাস্তাত সোমাই গ'লোঁ তাৰমানে মাঞ্জা ডিফু নগাঁও পাই গ'লোহি আৰু এইখিনি অসমৰ ফাৰ্ষ্ট ৰাস্তা এয়া অসমত সোমোৱাৰ লগে লগে পুলিচ চেকিং চলি আছে যিহেতু লকডাউন সম্পূৰ্ণ গতিত চলি আছে গতিকে চেকিংটো হ'বই গতিকে চেক কৰিছে আমাকো খুলি খালি অলপ চাইছে আৰু দিলাই পাৰ কৰি আহিলোঁ এতিয়া কাৰ্বি আংলং সোমালোহি কাৰ্বি আংলং যিহেতু সোমাইছোঁহি গতিকে আকৌ এবাৰ চেকিং কৰিছে আমাক ক'ৰ পৰা আহিছোঁ কি কৰিছোঁ সকলোবোৰ সুধিছে আৰু এই ঠাইটুকুৰা দেখিছেনে মন কৰকচোন এই ঠাইটুকুৰা কাৰ্বি আংলঙৰে এটুকুৰা ঠাই হয় নামটো কান্থিলাংছো সকলোৰে পৰিচিত নে অপৰিচিত মই ক'ব নোৱাৰোঁ বিশেষ কিন্তু হয়তো অসমৰ ৰাইজৰ পৰিচিত বুলি মই জানিছোঁ যিহেতুকে অলপ দিন আগতে নহয় অলপ 1 বছৰৰ আগতে যি কাহিনী হৈ গ'ল ইয়াত সকলোৱে নিশ্চয় জানে যিহেতুকে আমাৰ ইয়াতে অভিজিত আৰু নীলোৎপলৰ হত্যাকাণ্ড হৈছিলে গতিকে এই যে দেখিছে এই চাইডে কান্থিলাংছলৈ যাব পাৰি তো আপোনালোকে জনাবচোন কোনোবা আহিছে নেকি ইয়ালৈ তো এতিয়া এইখিনি পালোহি আমি ডবকা পালোহি বেছি দূৰ নাই আৰু ঘৰ পাবলৈ সেয়েহে ইমান সময় ৰখিব নালাগে এইফালে গাড়ী আহি আছে এইফালে গাড়ী বাইকবিলাক গৈ আছে আৰু আমি খাৰা আছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ মানে মোৰ শহুৰৰ ঘৰলৈ যিহেতু গৈ আছোঁ গতিকে কিবা এটা কিনি ল'লোঁ ফাইনেলি আহি পাই গ'লোহি ঘৰ কিন্তু আগফালে চব বন্ধ কাপোৰ কানি মেলি থৈ দিছে এয়া পিছফালে গৈ আছোঁ যিহেতু চব পিছফালেই থাকে গতিকে গৈ আছোঁ এয়া আহি পাই গ'লোঁ সকলোকে এয়া ভিনদেউ আমাৰ মৰমৰ এয়া মা আৰু এয়া চব বিজি হৈ আছে পূৰা বিজি অনলাইন ক্লাছ চবফালে চলি আছে কামে চবেই কাম কৰি আছে ফাইনেলি ঘৰ পাই গ'লোহি এতিয়া বাজিছে 10টা বাজিলে চাগে পূৰা 10টা বাজিছে তো ঘৰৰ পৰা আহিছিলোঁ আমি 6:30 তো ইয়াত পালোহি 10টা তো 4 ঘণ্টাই লাগিলে আৰু
তো মই এতিয়া অলপ ফ্ৰেছ হৈ লওঁ, তাৰপাছতে লগ পাই আছোঁ। চ' এতিয়া দেখিলে মই ফ্ৰেছ হ'লোঁ, বহুত কাম হৈ গ'ল। এতিয়া সন্ধিয়া 6টা বাজিবলৈ হ'ল। তো সৰুকৈ অকণমান কিবা এটা পাতিছোঁ, চাই লওক, চাই থাকিব মোৰ। ৰেইনব'ৰ চাগে অৱস্থাটো দেখি গমেই পাইছে, আজি বহুত বেছি গৰম দিছিলে, যাৰ কাৰণে মই দিনত যিখিনি পাৰোঁ কৰিলোঁ ভিডিঅ', চালে আপোনালোকে গম পাব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।